আছো মাহঁতৰ ঘৰত আৰু আজি মোক খুৱাবলৈ আহিছে মামাহঁতে গোটেই যা যোগাৰ লৈ আহিছে যিহেতু মোৰ 7 মাহ গ'ল সেয়েহে প্ৰথম যাত্ৰা মামীহঁতৰ ফালৰ পৰা এয়া পায়সৰ যোগাৰ এয়া আহি গ'লো ছাতৰ ওপৰলৈ ইয়াতে পাপা আৰু ডাঙৰ মামীয়ে এয়া চব্জি কুটাত ব্যস্ত কিছু বস্তু ছাতৰ ওপৰতে বনোৱা হ'ব যিহেতু ইয়াতে ধুনীয়া জেগা আছে মই এইখিনি কাটি আহোঁ দাৰিছিলো এইখিনি কাটি আহোঁ টাটা বাই মানুহজনে এতিয়া যাব দাড়ি চুলি কাটিবলৈ এয়া চকু ধৰছে নেকি মামী আহি আছে একদম চকু কিচেনতনো কি বনাই আছে বলক চাওঁ পায়সটো হ'ল ৰ'বা পায়স বনোৱা মানুহজনীও দেখাই দিওঁ সৰু মামী বনাই আছে পায়স মাও এইফালে মাছ ফ্ৰাই কৰি আছে ভকুৱা মাছ আৰু এয়া এইফালে দাদা কি কৰি আছা মাংস দিয়ে কিমান পায়া চিকেন এয়াও আমাৰ পাপা তুমি ওপৰত কি কৰি আছা খানা বনোৱাৰ আয়োজন কৰি আছোঁ মই যাবই পৰা নাই নহয় তাতে বনাম কিছু এইপিনে আদা নহৰু চেলাই আছে মামী আৰু বৌয়ে 2 বিধ মাংস আৰু মাছৰ বাবে পায়স ৰেডি হৈ গ'ল এইটো তোমালোকৰ বুবুল আমাৰ কাৰণে স্পেচিয়েলি তোমালোকৰ কাৰণে আনা আছে এইফালে এয়া চিকেন মেৰিনেট কৰি থৈ দিছে দাদাই আৰু এয়া মাছ ফ্ৰাই আজি একদম খোৱাহে কথা আৰু এতিয়া প্ৰথমতে খাই লওঁ পায়স এয়া মানুহজনো আহি পালে দাড়ি চুলি কাটি একদম ফিনফিনীয়া হৈ এইটো মোৰ পায়সৰ বাতি মিঠাইৰ লগত আৰু খাই কিনে কম গাইজ কেনেকুৱা হৈছে আজি খাবলৈ আৰু আপোনালোকেতো গমেই পাইছে আজি বনাইছে সৰু মামীয়ে পায়সখিনি খুব ধুনীয়া হৈছিলে খাবলৈ দুয়োজনে খাই দিলো প্ৰথমতে মোৰ মিঠা কৰাই দিলে আমাৰ আজি সেম হৈছে পাপা কেনেকুৱা আজি পায়স কেনেকুৱা ভাল লাগিছে বঢ়িয়া টেষ্টি 1 hour later আজি পাপাই মাছখন বনাইছে ছাতৰ ওপৰত এইখন হৈ গ'ল বাৰু এতিয়া নেক্সট বনাব মটন তাৰে আগত বলক আমি আহোঁ কিচেনৰ পৰা নিমখ টেষ্টিং নালাগে নিমখ পাৰফেক্ট চাওঁ কি আজি চিকেন বনাই আছে আমাৰ দাদাই এইটো কি কাজু আৰু মগজ পেষ্ট কৰি লৈছা মেইন বস্তু চিকেনৰ আজি স্পেচিয়েল চিকেন আমি দুটা হেল্পাৰ এইফালে যোগালী আমি যোগালী এতিয়া আকৌ আহি গ'লোঁ ছাতৰ ওপৰলৈ বোলো চাওঁ পাপাৰ কিমানখিনি আগবাঢ়িছে মাছখন বাৰু তেতিয়াই হৈ গ'ল আৰু এতিয়া এয়া বহাইছে মটন পিঁয়াজখিনি আগতে ধুনীয়াকৈ ভাজি লৈছে মছলা দি এতিয়া 2 কিলো আছে পঠাৰ মাংস যিহেতু অলপ সময় লাগে সেয়েহে এতিয়া আমি যাওঁ বলক তললৈ অলপ পিছত আকৌ আহিম চাবলৈ A few minutes later পানী দি দিলো আজি আইটেমবিলাক কোৱা দালি ভাত তাৰপিছতে মিক্স ভেজি তাৰপিছতে এখন ভাজিও আছে চিকেন মটন মাছৰ আছে ন মাছ আছে বাপৰে বহুত আইটেম আছে আজি ৰুটি আছে ভাত আছে পায়স মিঠাই ৰুটি ভাত এইফালে ৰুটি তুমি কি কৰি আছা পানী গৰম কৰি আছা এইফালে ৰুটি মাৰি আছে আজি মানে ৰুটি হ'ব নেকি সেইকাৰণে আজি প্ৰগ্ৰামটো ইয়াতে হ'ল মানে আমাৰ খানা খোৱাৰ প্ৰগ্ৰামটো এতিয়া বলক আপোনালোকক দেখুৱাওঁ আজিৰ আইটেমখিনি প্ৰথমতে দেখুৱালোঁ এয়া গৰম গৰম চব্জি তাৰপিছত এইখন হৈছে চিকেন আৰু এয়া হৈছে এখন মিক্স ভেজ ভাজি বনাইছে আৰু এইখন হৈছে মাছ আৰু এয়া হৈছে মটনখন প্ৰথম পাপাই কেৰাহীত বনাই তাৰপিছত প্ৰেছাৰ কুকাৰত দি দিছিলে এয়া আমাৰ আইতা আৰু এইফালে আমাৰ পল্টনটো এয়া মাইনা ये लड़की है अभी नींद में
তাইৰ টোপনিৰ মোজ লাগিছে বৰ্তমান আৰু এইফালে মোৰ মানুহজন একেবাৰে ব্যস্ত টিভি চোৱাত ধুনীয়া এখন চিনেমা দিছে আপোনালোকে ক'বচোন এখন কোনখন চিনেমা হয় কমেণ্ট কৰিব জলদি লাহে লাহে ভাত দিয়াৰ আৰম্ভ কৰিলে এয়া মাংসৰ বাতি সাজিছে মামীয়ে এইফালে আমাৰ ভাত ৰেডি হৈ গ'ল মানে চাৰ্ভ কৰিলে আৰু এয়া মোৰ মটনৰ বাতি মটনখিনি দেখি একেবাৰে লোভ লাগি গৈছে আৰু মানুহজনৰ ৰিয়েকশ্যন দেখি চাগে গমে পালে কেনেকুৱা হৈছে খাবলৈ বোলে খুবেই বেছি টেষ্টি হৈছে আৰু এয়া মোৰ মাছৰ ভাগ পিচ মই বুকুৰ মাছ খাই খুবেই বেছি ভাল পাওঁ ময়ো আৰম্ভ কৰিয়ে দিলোঁ খোৱা প্ৰথমতে একদম মটন খোৱা মানে ষ্টাৰ্ট কৰি দিলোঁ আৰু মটনখন বহুত বেছি সোৱাদ লাগিছে খাই খানা কেনে আমাৰ খোৱা হ'ল এতিয়া মাহঁতো বহিলে খাবলৈ এয়া খাই আছে চবে কথা পাতি এয়া মামাহঁতো যাবলৈ ওলাইছে এতিয়া ঘৰলে ধুনীয়াকৈ খোৱালে আজি মামাহঁতে একদম মন ভৰাই এতিয়া শুই যাম আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ বাই বাই